নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। SSC বেংকিং আৰু অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত দ্বিঘাত সমীকৰণৰ অংক অহা দেখা যায়। গতিকে এই ভিডিঅ'টোৰ পৰা আপোনালোকে যিকোনো দ্বিঘাত সমীকৰণ এটা কেই ছেকেণ্ডমানৰ ভিতৰত সমাধান কৰিব পৰা শ্বৰ্ট ট্ৰিক্স পদ্ধতিসমূহ শিকিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু সকলো শ্বৰ্ট ট্ৰিক্স পদ্ধতিসমূহ শিকি লওক, আপোনালোকক পৰীক্ষাত সহায় কৰিব। বলক তেন্তে আজি ক্লাছটো আৰম্ভ কৰোঁ। দ্বিঘাত সমীকৰণ এটা সমাধান কৰাৰ আগত আমি দ্বিঘাত সমীকৰণ মানেনো কি এইটো জানি লওঁ। দ্বিঘাত সমীকৰণ মানে হ'ল যিবিলাক সমীকৰণত, এইটো এটা সমীকৰণবোৰ আমি কেনেকৈ গম পাম? যেতিয়া সমান চিনটো থাকিব তেতিয়া সেই ৰাশিটো হৈ যায় আমাৰ সমীকৰণ। গতিকে যিবিলাক সমীকৰণত চলকৰ সৰ্বোচ্চ ঘাত 2 হয়, কিমান হয়? 2 হয়, সেইবোৰ সমীকৰণকে কি বুলি কয়? দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। এতিয়া তাৰ আগত আকৌ জানিব লাগিব চলক মানে কি? যিবিলাক ৰাশি আমি নাজানো, সমস্যাটো বা সমীকৰণটো সমাধান নকৰালৈকে যিবিলাক মান আমি নাজানো, অজ্ঞাত হৈ থাকোঁ, সেইবোৰক আমি কি বুলি কওঁ? চলক বুলি কওঁ। এটা চলক মানে ইয়াত কোন আছে? x আছে। ইয়াত a b c সেইকেইটা হৈছে একোটা ধ্ৰুৱক ৰাশি, মানে ইহঁতে একোটা নাম্বাৰ বুজাইছে। তেতিয়াহ'লে ইয়াত চলক কোন হ'ব? x2 হ'ব। ইয়াত চলকৰ xৰ সৰ্বোচ্চ ঘাত কিমান? 2। সেইকাৰণে ইয়াক কোৱা হয় দ্বিঘাত সমীকৰণ। গতিকে গম পালে, যিবিলাক সমীকৰণৰ সৰ্বোচ্চ ঘাত 2 হয় সিহঁতকে কি বুলি কয়? দ্বিঘাত সমীকৰণ বুলি কোৱা হয়, হয়নে? ইয়াত দুই ধৰণৰ মই দ্বিঘাত সমীকৰণ এটা লৈছোঁ। ইয়াত চিটোৰ আগত কি আছে? প্লাছ আছে। এইটো সমীকৰণত চিটোৰ আগত কি আছে? মাইনাছ আছে। এতিয়া চিটোৰ আগত প্লাছ থাকিলে কি কৰিম আৰু চিটোৰ আগত মাইনাছ থাকিলে কি কৰিব লাগে সেইটো শিকি লওঁ প্ৰথমে। যেতিয়া এই সমীকৰণটোৰ লগত যদি ওপৰৰ সমীকৰণটোৰ লগত তুলনা কৰোঁ, তেতিয়াহ'লে এ জেগাত কোন আছে? ইয়াত এ জেগাত একো নাই, মানে ইয়াত কি আছে? একো নাই, মানে 1 এটা আছে। ইয়াত বি জেগাত কোন আছে? 8 আছে। আৰু চি জেগাত ইয়াত কোন আছে? 12 আছে, হয়নে? ঠিক তেনেদৰে ইয়াতো 1 আছে, ইয়াত বি জেগাত 9 আছে আৰু চি জেগাত 36 আছে। এই লাষ্টৰ সংখ্যাটোৰ আগত প্লাছ থাকিলে আৰু ইয়াত লাষ্টৰ আগৰ সংখ্যাটোৰ আগত মাইনাছ থাকিলে কি কৰিম? কি কৰিব লাগে সেইটো শিকিলোঁ। এতিয়া প্ৰথমে x² সহগ মানে কি? x² লগত যিটো লাগি থাকিব তাক কি বুলি কয়? সহগ বুলি কোৱা হয়। এতিয়া এই সমীকৰণটোত x² লগত কোন লাগি আছে? a লাগি আছে। গতিকে x² সহগ কোন হ'ব? a হ'ব। এতিয়া এই সমীকৰণটো লাহক। এই সমীকৰণটোত একো নাই, মানে কি আছে? 1 এটা আছে। এই সহগটোৰ লগত এইটোক পূৰণ কৰিব লাগে, ধ্ৰুৱক ৰাশিটোক পূৰণ কৰিব লাগে, 12ক পূৰণ কৰিব লাগে। 12ক 1 আৰু 12 পূৰণ কৰিলে আমাৰ কি হ'ব? 12 হ'ব, হয়নে? 12ক কেনেকৈ ভাঙিব পাৰি? 12 × 1 = 12, 2 × 6 = 12, 3 × 4 = 12। 12ক আমি এনেধৰণে ভাঙিব পাৰোঁ, হয়নে? এতিয়া যিবিলাক 12ক আমি পূৰণফল হিচাপে ভাঙিলোঁ, ইয়াৰ পৰা আমি বিচাৰিব লাগিব যে কোন দুটা পূৰণফল 12 হ'ব আৰু যোগফলটো এই মাজৰ পদটো ওলাব লাগিব। কিমান হ'ব লাগিব? 8 হ'ব লাগিব। আৰু পূৰণ কৰিলে কিমান হ'ব লাগিব? 12 হ'ব লাগিব। এতিয়া এই তিনিটা আমি 12 পূৰণফল কেইটা পাইছিলোঁ? 3টা। 12 × 1 = 12, 2 × 6 = 12 আৰু 3 × 4 = 12। ইয়াৰ যোগফল কোন 8 হৈ আছে? নিশ্চয় 2 পূৰণ 6টো 8 হৈ আছে যোগফলটো। 2 + 6 কৰিলে আমাৰ কি হয়? 8 ওলায়। এই মাজৰ পদটো ওলাব লাগিব। আৰু সিহঁত দুটা পূৰণ কৰিলে কি ওলাব লাগিব? আকৌ 12 ওলাবগৈ লাগিব। এই প্লাছ কৰিব লাগিব বুলি কেনেকৈ গম পাম? যেতিয়া এই ছিংগুল সংখ্যাটো মানে ধ্ৰুৱক ৰাশিটো, ধৰা এই চিটো নহয় জানো? চিটোৰ আগত যদি প্লাছ থাকে, ধৰা এইটো চি মানে ইয়াত কোন আছিলে? 12 আছিলে, হয়নে? 12টোৰ আগত কি চিন আছিলে? প্লাছ আছিলে। গতিকে ছিংগুল সংখ্যাটোৰ আগত যদি প্লাছ চিন থাকে তেতিয়া কি কৰিব লাগিব? মাজৰ পদ মানে কোন আছিলে? x মানে 8x2। xৰ সহগটো কিমান আছিলে? আমাৰ 8 আছিলে। 8টো আমি কি কৰিব লাগিব? প্লাছ কৰি 8 উলিয়াব লাগিব আৰু পূৰণ কৰি আমি 12 উলিয়াব লাগিব, হয়নে? এতিয়া নেক্সট সমীকৰণটো আহক। ইয়াত কিন্তু মাইনাছ কৰিব লাগিব। কেলৈ? এই ছিংগুলকৈ থকা সংখ্যাটোৰ আগত কি চিন আছে? আমাৰ মাইনাছ চিন আছে। যেতিয়া ইয়াৰ আগত মাইনাছ চিন থাকিব তেতিয়া কি কৰিব লাগিব? মাইনাছ কৰি 9টো পাব লাগিব। কিন্তু প্ৰথম ৰুলটো আমাৰ একেই হ'ব। x² সহগটো 1 আছে, 1ৰ লগত 36টো পূৰণ কৰক। 36টোৰ লগত 1 পূৰণ কৰিলে 36 হ'ব। ঠিক তেনে 36ৰ পূৰণফলখিনি লিখি উলিয়াওক।
36 into 1 নিজে এটা হ'ব 4 9 গুণ 36 এটা হ'ব 6 6 গুণ 36 এটা হ'ব আৰু কি ওলাব 3 12 36 ওলাব এতিয়া এই 36ৰ যিবিলাক পূৰণফল ইয়াৰ পৰা আপুনি বাছি উলিয়াওক যে কোন দুটা বিয়োগফল আমাৰ 9 হৈ আছে এইটো 36 পূৰণ 36ৰ পৰা 1 বিয়োগ কৰিলে আমাৰ 9 নহয় 9 পৰা 4 বিয়োগ কৰিলেতো 9 নহয় 6 পৰা 6 বিয়োগ কৰিলেতো আমাৰ 9 নহয় গতিকে এইটো লাষ্টটো আমাৰ হ'ব এনসাৰটো 12 বিয়োগ 3 কৰিলে আমাৰ কি হ'ব 9 হ'ব এই এনেকুৱা জোৰাটো কি কৰিব লাগিব বাছি উলিয়াব লাগিব গম পালে মাইনাছ আমি কেতিয়া কৰিম যেতিয়া এই লাষ্টৰ পদটোৰ আগত মাইনাছ থাকিব তেতিয়া আমি মাইনাছ কৰি এই মাজৰ পদটো উলিয়াম এইটো মনত ৰাখক আৰু যেতিয়া লাষ্টৰ পদটোৰ আগত প্লাছ চিন থাকিব চিটোৰ আগত তেতিয়া কি কৰিম প্লাছ কৰি আমি মাজৰ পদটো উলিয়াব লাগিব সেইটো মনত ৰাখি লওক তেনেকুৱা ধৰণৰ আমি প্ৰশ্ন সমাধান কৰিম এতিয়া এই এনেকুৱা ধৰণৰ যেতিয়া গোটেইকেইটা প্লাছ হ'ব তেতিয়া আমি কি কৰিম বিটোৰ আগত যেতিয়া বি আৰু চি বিটোৰ আগত কি চিন আছে প্লাছ আছে এইটো প্লাছ আছে চিটোৰ আগত কি চিন আছে প্লাছ আছে যেতিয়া দুইটা আগত প্লাছ থাকিব তেতিয়া ইয়াত xৰ মানটো কি হ'ব ইয়াত সদায় xৰ মানটো দুটা ওলাব কেইটা ওলাব দুটা ওলাব কাৰণ কেলে চলকৰ ঘাতটো যিমানেই হ'ব চলকৰ মান সিমানটা ওলাব যেহেতু ইয়াত চলকৰ মানটো 2 গতিকে xৰ মানো দুটা ওলাব xৰ মূৰত 3 থাকিলেহেঁতেন তেতিয়া xৰ মানটো 3টা ওলালেহেঁতেন হ'ল যেতিয়া বিৰ আগত প্লাছ চিন থাকিব আৰু চিৰ আগত প্লাছ চিন থাকিব এনেকুৱা দ্বিঘাত সমীকৰণত সদায় xৰ মানটো যিটো আমি সমাধান কৰি উলিয়াব লাগে তাৰ মানটো সদায় দুইটাই কি ওলাব দুইটাই নিগেটিভ ওলাব সেইটো মনত ৰাখি লওক যেতিয়া বি আগত চি আগত প্লাছ চিন থাকিব দুইটা মান কি হ'ব মাইনাছত ওলাব কেনেকৈ হয় এতিয়া চাওক তলত এটা উদাহৰণ লৈ আনিছোঁ এতিয়া চাওক 12 হয়নে ইয়াত x স্কোৱাৰ হওক কিমান 1 এই 1টোৰ লগত 12 পূৰণ কৰক 12 ওলাব হয়নে ইয়াক অলপ আগত আমি ভাঙিছিলোঁৱে যে 12 পূৰণফলটো 6 যোগ 2 কৰিলে আমাৰ কি হয় মাজৰ পদটো ওলায় মই অলপ আগত কৈছিলোঁ যে এই লাষ্টৰ পদটোৰ আগত যদি প্লাছ চিন থাকে কি কৰিব লাগে প্লাছ কৰি মাজৰ পদটো উলিয়াব লাগে তেতিয়াহ'লে আৰু পূৰণ কৰি আকৌ কি পাব লাগিব 12 পাবগৈ লাগিব তেতিয়া 6 দুগুণ 12 মিলি আছে আৰু 6 2 যোগ কৰিলে আমাৰ 8 হৈ আছে মিলি আছে এনসাৰ কিমান হ'ব যেহেতু মূল ইয়াত এই দুটাই হ'ব আমাৰ xৰ মান 6টো আৰু 2টো আমাৰ কি হ'ব এনসাৰটো তেতিয়াহ'লে -6 -2 কাৰণ কেলে দুইটা আগত যদি প্লাছ চিন থাকে এইটো বি আগতো প্লাছ চি আগতো প্লাছ তেতিয়াহ'লে দুইটা মানে কি আমাৰ ওলায় মাইনাছত ওলায় তেতিয়াহ'লে আমাৰ এইটো উলিয়ালোঁ আমি 6 + 2 কৰিলে আমাৰ মাজৰ পদটো ওলায় 8 তেতিয়াহ'লে দুইটা আগত মাইনাছ চিনটো লগাওক এনসাৰটো আমাৰ 4-5 ছেকেণ্ড মানৰ ভিতৰত আমাৰ এনসাৰ ওলাই যাব হয়নে আন এটা প্ৰশ্নলৈ আনিছোঁ 7x স্কোৱাৰ 41x + 30 = 0 এটা প্ৰথম আমাৰ কামটো হ'ব 7ৰ পৰা 30 লৈ পূৰণ কৰা 7ৰ পৰা 30 লৈ পূৰণ কৰিলে হ'ব আমাৰ 210 এটা 210 এনেকুৱা দুটা সংখ্যাত বনাব লাগে যাতে যোগফলটো কিমান হ'ব লাগিব 41 ওলাব লাগিব আৰু পূৰণ কৰিলে আকৌ 210 ওলাব লাগিব সেইটো কৰিবৰ কাৰণে প্ৰথমে আমি কি কৰিব লাগিব 210ক ভাঙি ল'ব লাগিব চুটিহৰণকৈ 5 4 গুণ 20 5 দুগুণ 10 6 7 গুণ 42 যেতিয়া আপোনালোকে বাৰে বাৰে এনেকুৱা অংক প্ৰেক্টিছ কৰিব তেতিয়া এই চুটিহৰণবিলাক মনত সোনকালে ওলাই আহিব এতিয়া চাওক 5 আৰু 6 7 পূৰণ কৰিলে আমাৰ কি ওলাব 210 ওলাব এতিয়া ইয়াৰ পৰা আপুনি চাওক 5 7 6 লৈ পূৰণ কৰক কিমান হ'ব আমাৰ 30 হ'ব বাকী থাকিলে কিমান 7 থাকিলে 30ৰ লগত 7 যোগ কৰিলে আমাৰ কি ওলায় 37 ওলায় আমাৰ 141 নোলায়গৈ হয়নে এতিয়া 41 নহয় গতিকে 5 6 পূৰণ কৰিলে নহ'ব এতিয়া আকৌ 5 7 লৈ পূৰণ কৰক এনেকৈ আমি বনাই চাব লাগিব যে 5 7 লৈ পূৰণ কৰিলে আমাৰ 35 হয় থাকিলে কি এটা 6 + 6 = কিমান হ'ব তেতিয়াহ'লে 41 হ'ব আৰু এটা মনত ৰাখিব ইয়াত বাহিৰত এইটো যিমান ওলাব বাহিৰত এই গোটেইকেইটা সংখ্যা আমি কি কৰিব ব্যৱহাৰ কৰিব লাগিব এটাত থ'ব নালাগিব 5 7 পূৰণ কৰিলোঁ 35 হ'ল আৰু 6 থাকিলে 6 যোগ 35 যোগ 6 আমাৰ কিমান হ'ব তেতিয়াহ'লে 41 হ'ব আমাৰ কিমান হ'ব 35 আৰু 6 হ'ব যিহেতু গোটেইকেইটা
বি আগতো কি আছে প্লাছ আছে ইয়াৰ আগতো প্লাছ আছে গোটেইকেইটা যদি প্লাছ হয় দুইটা আগত কি হ'ব আমাৰ মাইনাছ হ'ব হৈ গ'ল আমাৰ ইয়ালৈকে গম পালোঁ এতিয়া চাওক যেতিয়া এক্স স্কোৱাৰ হৰকটো যদি 1ৰ বাদে বেলেগ থাকে তেতিয়া কি কৰিব লাগিব এই দুইটাকে হৰণ কৰি দিব লাগিব লাষ্টত হৰণ কৰি দিব লাগিব এইটো কিমান হ'ব আমাৰ -5 এইটো -6/7 থাকিব সেইটো আমাৰ নিৰ্ণয় কৰিবলগীয়া উত্তৰটো হয়নে একেবাৰে ইজি ভগ্নাংকত থকা আন এটা প্ৰশ্ন লৈ আনিছোঁ যেহেতু এক্সৰ তলত 1 এটা আছে এক্সে 1লৈ পূৰণ কৰক এক্স হ'ব আকৌ এইফালে এক্সে এক্সক পূৰণ কৰক এক্স স্কোৱাৰ হ'ব 1এ 10লৈ পূৰণ কৰক 10 হ'ব ইকুৱেল টু -7 এতিয়া এক্স স্কোৱাৰ প্লাছ 10 এতিয়া এক্সে ক'লৈ পূৰণ হ'ব -7লৈ পূৰণ হ'ব -7 এক্স হ'ব এক্স স্কোৱাৰ প্লাছ এই -7টো যেতিয়া আমি বাওঁ চাইডলৈ আনিম তেতিয়া কি হ'ব আমাৰ প্লাছ হৈ যাব কাৰণ সমান চিহ্নৰ পৰা বাওঁ চাইডৰ সোঁ চাইডলৈ বা সোঁ চাইডৰ বাওঁ চাইডে আনিলে চিহ্নটো সলনি হৈ যায় যেহেতু ইয়াত -7টো মাইনাছত আছে 7টো মাইনাছত আছে 7xটো সেইকাৰণে বাওঁ চাইডে আহিলে প্লাছ হৈ যাব 7x হ'ব প্লাছ 10 ইকুৱেল টু আমাৰ কিমান হ'ব 0 হ'ব সমীকৰণটো ওলাই আহিলে কি দ্বিঘাত সমীকৰণটো 7x প্লাছ 10 ইকুৱেল টু আমাৰ কিমান হ'ব 0 হ'ব এতিয়া আমাৰ আকৌ সমীকৰণ সমাধানটো কি আছিলে এক্স স্কোৱাৰ হৰকটোৰ লগত এইটো পূৰণ কৰা কি ওলাব 10 ওলাব হয়নে তেতিয়াহ'লে 10ক এনেকুৱা দুটা ভাগত ভাগ কৰক যাতে যোগফলটো কিমান হয় 7 হয় আৰু পূৰণফলটো 10 হয় 5 × 10 একেবাৰে ইজিকৈ ওলাই আছে এই দুইটা যোগ কৰিলে আমাৰ কি হয় 7 ওলায় আৰু পূৰণ কৰিলে আমাৰ কি ওলায় 10 ওলায় হয়নে আৰু যোগফলটো আমাৰ 7 ওলায় তেতিয়াহ'লে দুইটা আগত কি হ'ব মাইনাছ লগাই দিয়ক যেহেতু দুইটা আগত কি আছে আমাৰ bx আৰু c আগত কি আছে প্লাছ আছে দুইটা আগত কি হ'ব আমাৰ মাইনাছ হৈ যাব গতিকে -5 আৰু 2 হ'ল আমাৰ এই সমীকৰণটোৰ সমাধান কৰিবলগীয়া মান দ্বিতীয় প্ৰকাৰৰ সমীকৰণ লৈ আনিছোঁ যেতিয়া b আৰু c আগত মাইনাছ থাকিব তেতিয়া কি কৰিম তেতিয়া মাইনাছে b আৰু c আগত দুইটাত যদি মাইনাছ থাকে মানটো সদায় কিহত ওলাব এটা প্লাছত ওলাব এটা মাইনাছত ওলাব তেনেকুৱা সমীকৰণ এটা লৈ আনিছোঁ ভঙা চিষ্টেমটোৱে কি হ'ব এক্স স্কোৱাৰ হৰক 1 গতিকে এইটো 14 হ'ব গতিকে 14ক ভাঙিব লাগিব যাতে আৰু 14ৰ আগত যিহেতু মাইনাছ আছে মাইনাছ থাকিলে কি কৰিব লাগিব মাইনাছ কৰি 5 পাব লাগিব আৰু পূৰণ কৰি 14 পাব লাগিব তেতিয়াহ'লে 7 পূৰণ 2 আমাৰ কিমান আছে 14 ওলায় হয়নে আৰু 7ৰ পৰা 2 বিয়োগ কৰিলে আমাৰ কিমান ওলায় 5 ওলায় এইটো আমাৰ ওলাই আছে তেতিয়াহ'লে আমাৰ এনচাৰটো কি হ'ব 7 আৰু 2 হ'ব কিন্তু ইয়াত কোন প্লাছ হ'ব এটা কোন মাইনাছ হ'ব এটা কেনেকৈ গম পাম কাৰণ 7ৰ পৰা 2 বিয়োগ কৰিলে আমাৰ কি ওলায় 5 ওলায় যেহেতু বিয়োগফলটো পজিটিভ ওলায় সেইকাৰণে ডাঙৰটো আগত প্লাছ হ'ব আৰু সৰুটো আগত মাইনাছ হ'ব এইটো হৈ গ'ল নেক্সট প্ৰশ্ন আন এটা প্ৰশ্ন লৈ আনিছোঁ 7 আৰু 27ৰ মাজত পূৰণ কৰিব লাগিব পূৰণ কৰিলেও আমাৰ 189 হৈ যাব হয়নে এটা 189ক ভাঙিব লাগে 189ক চুটিহৰণ কৰিব যেতিয়া এনেকুৱা ডাঙৰ ডাঙৰ সংখ্যা ওলাব চুটিহৰণ কৰিব ইয়াক 9 গৈ আছে 2 9 × 18 9 × 9 3 7 × 21 9 ওলাইছে 3 ওলাইছে আৰু 7 ওলাইছে 9 পূৰণ 3 পূৰণ 7 কিমান ওলায় আমাৰ 189 ওলায় এতিয়া এই সংখ্যা তিনিটা ব্যৱহাৰ কৰি কি উলিয়াব লাগে 12 উলিয়াব লাগিব বিয়োগ কৰি 12 উলিয়াব লাগিব মাজৰ পদটো কিমান আছে আমাৰ 12 আছে সেইকাৰণে যিকোনো দুটা ল'ব লাগিব 3 7 লওক 3 7 21 আৰু বাচিলে কি 9 থাকিলে 9টো যদি বিয়োগ কৰোঁ কি ওলাব আমাৰ 12 ওলাব আৰু 9 12 পূৰণ কৰিলে আমাৰ 189 ওলাই যাব তেতিয়াহ'লে আমাৰ 21 আৰু কি ওলাব 9 ওলাব আৰু ইয়াত সৰু কোন ন গতিকে অলপ আগত কৈছিলোঁ যে সৰুটো আগত মাইনাছ হয় তেতিয়াহ'লে 9টো আগত কি হ'ব মাইনাছ হ'ব ইয়াত আৰু এটা কাম কৰিবলৈ আছে কি যিহেতু এক্স স্কোৱাৰ হৰকটো 7 আছে তেতিয়াহ'লে দুইটাকে কি কৰিব লাগিব মই প্ৰথম সমীকৰণতে কৈছিলোঁ যে এক্স স্কোৱাৰৰ হৰকটো যদি 1ৰ বাদে বেলেগ থাকে এই মানটো তেতিয়া কি কৰিব লাগিব মানটো লাষ্টত গৈ হৰণ কৰি দিব লাগিব তেতিয়াহ'লে এক্স স্কোৱাৰ হৰক ইয়াত 7 আছে 7এ হৰণ কৰি দিম এইটো 7 × 7 7 21লৈ 3 বাৰ যায় তেতিয়াহ'লে আমাৰ এইটো 7 9 হৰণ নাযায় তেতিয়াহ'লে আমাৰ এনচাৰটো হ'ব 3
আৰু -9/7 ওলাব। আন এটা প্ৰকাৰৰ দ্বিঘাত সমীকৰণ লৈ আনিছোঁ। এবাৰ কি হ'ব, অকল চিটোৰ আগত মাইনাছ থাকিব। অকল চিটোৰ আগত মাইনাছ থাকিলে কি হ'ব আমাৰ, বিটোৰ আগত কি আছে আমাৰ প্লাছ, চিটোৰ আগত মাইনাছ। এনেকুৱা হ'লে আমাৰ কি হয়, এটা মাইনাছত এটা প্লাছত ওলাব। এতিয়া এই 6 নম্বৰ সমীকৰণটো চাওক, চিটোৰ আগত কি আছে আমাৰ মাইনাছ আছে, মানে 36ৰ আগত মাইনাছ আছে। ভঙা ছিষ্টেমটোৱে কি হ'ব, যিহেতু ইয়াৰ আগত মাইনাছ আছে, গতিকে মাইনাছ কৰি কি পাব লাগিব, 9 পাব লাগিব, আৰু পূৰণ কৰি 36 ওলাব লাগিব। 12 পূৰণ 3 ওলাই আছেনে? এতিয়া 12 পৰা 3 বিয়োগ কৰিলে আমাৰ কি ওলায়, 9 ওলায়, আৰু 2টা পূৰণ কৰিলে আমাৰ কি ওলায়, 36 ওলায়। এতিয়া 12 আৰু 3 সেইটো হ'ব আমাৰ এনচাৰ। কিন্তু ইয়াত আমাৰ চিনটো অকণমান সলাবলৈ আছে, কাৰণ এটা মাইনাছত ওলাব, এটা প্লাছত ওলাব লাগিব। এতিয়া কোন মাইনাছ হ'ব কোন প্লাছ আমি কেনেকৈ গম পাম, যিহেতু 12 পৰা 3 বিয়োগ কৰি কিমান পায়, 9 পায়। তেতিয়াহ'লে যিহেতু 12 পৰা 3 বিয়োগ কৰি 9 পায়, ইয়াত মাইনাছ কোন হ'ব, 12 হ'ব, আৰু 3টো হ'ব প্লাছ হ'ব। যিটো ডাঙৰ ওলাব সেইটো আমাৰ মাইনাছ কৰি দিব, আৰু সৰুটো প্লাছ কৰি দিব। আমাৰ এনচাৰটো কি হ'ব তেতিয়াহ'লে, সেই সমীকৰণটো শুদ্ধ উত্তৰ কি হ'ব আমাৰ, -12 আৰু 3 হ'ব আমাৰ শুদ্ধ উত্তৰ, হয়নে? এতিয়া 7 নম্বৰ সমীকৰণটোলৈ আহক। 5 6 পূৰণ কৰিলে আমাৰ কি ওলায়, 30 ওলায়। যিহেতু 6টোৰ আগত মাইনাছ আছে, গতিকে মাইনাছ কৰি কি উলিয়াব লাগিব, xৰ সহগটো উলিয়াব লাগিব। ইয়াত xৰ সহগ কিমান আছে, 1 আছে, একো নাই মানে 1 এটা আছে। গতিকে 30ক এনেকুৱা দুটা সংখ্যাত ভগোৱা যাতে পূৰণফলটো 30 ওলায় আৰু বিয়োগফলটো 1 ওলায়। আমাৰ এইটো ওলাই আছে, মুখতে ওলাই আছে 6 5 গুণ 30, আৰু বিয়োগফলটো আমাৰ কি ওলায়, বিয়োগফলটো আমাৰ 1 ওলাব, হয়নে? এতিয়া 6 আৰু 5 হ'ব, ভাঙি মেলি আমি কিমান পালোঁ, 6 আৰু 5 পালোঁ। তেতিয়াহ'লে ডাঙৰটোৰ আগত কি হয়, আমাৰ মাইনাছ হয়, আৰু সৰুটোৰ আগত প্লাছ হয়। আকৌ প্ৰথম সমীকৰণত মই কৈছিলোঁ যে সমাধানত যিটো x² সহগ 1ৰ বাদে যদি বেলেগ থাকে, তেতিয়া লাষ্টত যিটো ওলায় সেইটো হৰণ কৰি দিব। আমাৰ হৰণ কৰিলে কি ওলাব, এইটো -6/5 থাকিব, আৰু এইটো 5 5 কাটি গ'ল, 1 থাকিব। তেতিয়াহ'লে আমাৰ এনচাৰটো হ'ব -6/5 আৰু 1 হ'ব এনচাৰ, হয়নে? সেইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। লাষ্ট প্ৰকাৰৰ সমীকৰণটোলৈ লৈ আনিছোঁ। বিটোৰ আগত যেতিয়া মাইনাছ থাকিব, চিটোৰ আগত যেতিয়া প্লাছ থাকিব, তেতিয়া আমাৰ কি ওলাব, তেতিয়া আমাৰ দুইটাই কি ওলায়, প্লাছ ওলায়। ইয়াত একো চিন্তা কৰিবলগীয়া নাই। যেতিয়া অকল বিটোৰ আগত প্লাছ থাকিব, তেতিয়া আমাৰ কি ওলাব, দুইটাই মানটো প্লাছত ওলাব। তেনেকুৱা ধৰণৰ এটা সমীকৰণ লৈ আনিছোঁ। এইটো বিটোৰ আগত কি চিন আছে, মাইনাছ আছে। ভঙা ছিষ্টেমটোৱে কি হ'ব, এইটো 1 আছে যিহেতু 32 হ'ব, 32ক এটা দুভাগ কৰিব লাগিব। যিহেতু 32ৰ আগত প্লাছ চিন আছে, গতিকে প্লাছ কৰি কি পাব লাগিব, 12 পাব লাগিব, আৰু পূৰণ কৰি 32 পাব লাগিব। তেনেকুৱা কি আছে আমাৰ, 8 পূৰণ 4 আছে। আমাৰ যোগ পূৰণ কৰিলে কিমান হয়, এইটো 32 হয়, আৰু যোগ কৰিলে আমাৰ 12 হয়, হয়নে? এতিয়া 8 আৰু 4 হ'ব আমাৰ এনচাৰটো। 9 নম্বৰ প্ৰশ্নটোলৈ আহক। 9 নম্বৰ প্ৰশ্নটো হৈছে 9 আৰু 7 পূৰণ কৰিব লাগিব। 9 আৰু 7ক পূৰণ কৰিলে আমাৰ 63 হ'ব। 9 7 গুণ 63। 63ক আকৌ দুভাগ কৰিব লাগিব, যাতে যিহেতু 7ৰ আগত প্লাছ আছে, গতিকে প্লাছ কৰি 16 পাব লাগিব। দুভাগ কৰিব লাগিব, কি আছে আমাৰ 9 7 গুণ 63, আৰু যোগ কৰিলে আমাৰ কিমান ওলায়, 16 ওলায়, হয়নে? তেতিয়াহ'লে 9 আৰু 7 হ'ব আমাৰ শুদ্ধ উত্তৰ। যিহেতু এইটো প্লাছ হ'ব, দুইটা কাৰণে মাইনাছ আৰু প্লাছ আছে। তেতিয়াহ'লে ইয়াত x² সহগ কিমান আছিলে, 9 আছিলে, দুইটাকে আকৌ হৰণ কৰি দিব লাগিব। এইটো আমাৰ কিমান হ'ব, 1 হ'ব, এইটো 7/9 থাকিব। আমাৰ এনচাৰটো কিমান হ'ব তেতিয়াহ'লে, আমাৰ এনচাৰ হ'ব 1 7/9 হ'ব আমাৰ শুদ্ধ উত্তৰ। আজি ক্লাছটো ইমানতে শেষ কৰিছোঁ। আজিৰ ভিডিঅ'টোৰ পৰা নিশ্চয় বন্ধু বান্ধৱীসকলে অলপ হ'লেও দ্বিঘাত সমীকৰণৰ বিষয়ে শিকিব পাৰিছে বুলি ধৰি লৈছোঁ। আপোনালোকে 9 10ৰ কিতাপখন লৈ তাত দ্বিঘাত সমীকৰণ বহুত আছে, সেই তাত থকা অংকসমূহ আপোনালোকে প্ৰেক্টিছ কৰিব। মই শিকোৱা ট্ৰিক্সটো প্ৰয়োগ কৰি দিব, এনচাৰটো 4-5 ছেকেণ্ডৰ ভিতৰত আমাৰ ওলাই আহিব। গতিকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।